নমস্কাৰ, মই আকৌ আজি আহিলোঁ আপোনালোকৰ মাজলৈ মোৰ পঞ্চমটি খণ্ডটি লৈ আৰু মোৰ পঞ্চমটি খণ্ডত থাকিব আজি গিৰিপনি পদচালনা। মই আগৰ পদচালনাখিনি কৰোঁতে মই ঢোলৰ বিট এটা লৈছিলোঁ, আপোনালোকে হয়তো নিশ্চয় মনত আছে আপোনালোকৰ খিটিঘেনা বুলি। কিন্তু বুঢ়ী নাচত বা গিৰিপনি নাচত আমাৰ তেতিয়া বেছি ফুটি উঠে যোনটো ঢোলৰ বিট আমি দিলে, সেই ঢোলৰ বিটটো মই ক'ব বিচাৰিছোঁ খিটঘেনি 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 খিট্টা খিটঘেনি 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 খিট্টা। আৰু মই এইটো ক'ব বিচাৰিছোঁ লগতে আপোনালোকে যদি কেতিয়াবা বিহু নাচ প্ৰদৰ্শন কৰে তেতিয়া এই বিটটি যদি বাজে খিটঘেনি 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 খিট্টা, তেতিয়া আপোনালোকে বুঢ়ী নাচ বা গিৰিপনি নাচটো পদচালনাটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আমি বুঢ়ী নাচ আচলতে আমাৰ গিৰিপনি যেতিয়া বিহু নামতে আছে নহয়, গিৰিপ গিৰিপ কৰি নাচি থকা নাচনি, সেই তেনেকৈ গিৰিপ গিৰিপ কৰি আমাৰ আইতাসকলে নাচিছিলে। কিন্তু আমি যিহেতু আমাৰ বিহু পূৰ্বপুৰুষৰ পৰা আমি নিয়মাৱলী হিচাপে আমি মানি আহিছোঁ, আমি এই গিৰিপনি নাচটো আমাৰ বিহুত আমি প্ৰয়োগ কৰোঁ বিহু নাচত। আৰু বিৰাটেই খুব সুন্দৰ এই পদচালনা, মই বিৰাট ভাল পাওঁ। মোৰ আটাইতকৈ বিহু নাচৰ আটাইতকৈ পচন্দৰ পদচালনাটিয়ে হ'ল গিৰিপনি পদচালনা। গতিকে মই আজি চেষ্টা কৰি আছোঁ, এতিয়া চেষ্টা কৰোঁ আপোনালোকক গিৰিপনিৰ পদচালনা দেখুৱাই দিম। যিহেতু গিৰিপনি পদচালনাৰ কথা কৈয়ে আছোঁ, গিৰিপনি পদচালনাটো আচলতে মকৰা নাচতকৈ একেবাৰে বেলেগ। আমি মকৰা নাচত যেনেকৈ শব্দ নকৰিবলৈ কাৰণে আমি লাহে লাহেকৈ ভংগীমাটো লাহি পাহিকৈ দিওঁ, কিন্তু গিৰিপনিত আমি যিমান পাৰোঁ শব্দ কৰিবলৈ কাৰণে আমি এই পদচালনাটি প্ৰয়োগ কৰোঁ। প্ৰথমত মই দেখুৱাই দিব বিচাৰিছোঁ, আমাৰ যেতিয়া আমি গিৰিপনি নাচটো নাচোঁ তেতিয়া কিন্তু আমাৰ এই প্ৰথম আঙুলিৰখিনি আমাৰ বেছি জোৰ নপৰে, জোৰ আমাৰ দিব লাগিব গেৰুৱাত। যেতিয়া আমি গেৰুৱাত জোৰ দিম তেতিয়াহে আমাৰ গিৰিপ গিৰিপকৈ যিটো শব্দ সেই শব্দটো ওলাব। মই এবাৰ দেখুৱাই দিব বিচাৰিছোঁ, ভৰি অলপ ওপৰলৈ ল'ব, প্ৰথম আঙুলিখিনি অলপ ওপৰলৈ ল'বলৈ চেষ্টা কৰিব, জাম্প কৰিব 1 2 1 2 1 2 1 2। আপোনালোকে হয়তো অলপ অলপ শুনা পাইছে শব্দটি, ইফালৰ পৰা এবাৰ দেখুৱাই দিব চেষ্টা কৰিছোঁ। অলপমান ওপৰলৈ ল'ব, জাম্প কৰিব 1 2 1 2 1 2 1 2। আমাৰ আইতাহঁতে নাচিছিলে, কাৰণ আমাৰ আইতাহঁতে কঁকাল ভাঙিব নোৱাৰিছিলে যিহেতু, তাৰ কাৰণে আমাৰ আইতাহঁতে যিমান পাৰে মানে একেবাৰে বিহু নাচোতে এইবিলাক ব্যৱহাৰ কৰিবলৈ কাৰণে আমাৰ গিৰিপনি নাচটো আইতাহঁতে ব্যৱহাৰ কৰিছিলে। সেই তেনেকৈ আমি কেতিয়াবাই দেখা পাওঁ যে জেং বিহুটো গিৰিপনি নাচটো ব্যৱহাৰ কৰে, সেই তেনেকৈ আমি নাচনী নাচতো গিৰিপনি নাচটো ব্যৱহাৰ কৰোঁ। আৰু মই প্ৰথমত কৈ দিছোঁ, আমাৰ গিৰিপনি নাচটোত খিটিঘেনা বিটটো নপৰিলে ভাল। আমাৰ গিৰিপনি নাচটোত ঢোলৰ বিট খিটঘেন 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 খিট্টা এইটো পৰিব, খিটঘেন। এতিয়া চাওঁ মই এবাৰ খিটঘেনকৈ এবাৰ মই গিৰিপনি নাচটো দেখুৱাই দিব চেষ্টা কৰিছোঁ। খিটঘেন 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 খিট্টা খিটঘেন 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 খিট্টা। এতিয়া মেইন কথাটি হ'ল, আমি যেতিয়া গিৰিপনি নাচটো কৰি থাকোঁ তেতিয়া আমি কিন্তু কঁকালৰ ভাঙনি ৰৈ দিব নালাগিব। আমাৰ কঁকালৰ ভাঙনি সেই একেই যেনে আমি প্ৰথমৰ পৰা ওলাই অহাৰ পৰা আমি নাচি থাকোঁ, সেই তেনেকৈ আমি কঁকালৰ ভাঙনি থাকিবই লাগিব। ইয়াত কিন্তু অলপ এটা বেলেগ ভংগীমা, আমি বডি মুভমেণ্টটো অলপ বেলেগ ধৰণৰ দিওঁ। আমি গিৰিপনি নাচত অলপ
অলপ বেছিকে হাউলি দিব লাগিব বা হালি দিব লাগিব এবাৰ মই দেখাই দিছো আৰু হাত দুখন আমি তেতিয়া এনেকে নললেও আমি এনেকে লব পাৰো মানে আমাৰ আইতাহঁতৰ কঁকালৰ বিষ যেহেতু আইতাহঁতে যেতিয়া বিহু নাচে কঁকালটোতে ধৰি জোৰটো দিব বিচাৰে তো তাৰ কাৰণে আমাৰ হাত দুখন এনেকে আমি কৰি লওঁ মানে আমাৰ আইতাহঁতে কৰিছিল তাৰ কাৰণে আমিও সেই তেনেকেই কৰোঁ এবাৰ মই দেখাই দিব বিচাৰিছো এখন হাতে দিছো আপোনালোকে বুজি পাবলে এখন হাত মই অলপ মেখেলাখন চুটি কৰি লৈছো খিটঘেন 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 খিট্টা খিটঘেন 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 খিট্টা কঁকালটো একেৰাহে ভাঙিয়ে থাকিব লাগিব ইয়াত কিন্তু আঁঠু ভাঙিব নালাগিব কেতিয়াবা এনেকুৱা দেখা যায় এনেকে খিটঘেন 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 আঁঠু ভাঙিব চেষ্টা কৰা মই কেতিয়াবা দেখা পাইছোঁ তো তাৰ কাৰণে মই ক'ব বিচাৰিছোঁ যে শুদ্ধটি হ'ল আঁঠু নাভাঙো আমি কঁকাল ভাঙো আৰু গেৰুৱাত জোৰ দিওঁ আকৌ এবাৰ দেখাই দিওঁ খিটঘেন 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 খিট্টা খিটঘেন 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 খিট্টা আশা কৰোঁ আপোনালোকে ইয়ালৈকে গিৰিপনি নাচ বা বুঢ়ী নাচ পদচালনা আদি বুজি পালে লগতে মই কেইটামান গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ গিৰিপনি নাচ কৰোঁতে আমাৰ সাধাৰণতে আমি যিহেতু পদচালনা আমি শব্দ নকৰোঁ কিন্তু গিৰিপনি নাচত আমি শব্দ কৰিয়েই আমাৰ কৰা হয় তাৰ কাৰণে আমি সদায় গেৰুৱাত জোৰ দিব লাগিব গেৰুৱাত জোৰ দি নাচিব লাগিব তাৰ নেক্সট কথাটি হ'ল আমি কেতিয়াও আঁঠু ভাঙিব নালাগিব তাৰ পিছত আমি গিৰিপনি নাচত অলপ হালি দিব লাগিব আৰু কঁকালৰ ভাঙনি থাকিব লাগিব মই আকৌ এবাৰ দেখুৱাই দিব চেষ্টা কৰিছোঁ আৰু ঢোলৰ চাপৰটো যেনেকৈ মই ক'লোঁ খিটঘেনি 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 খিট্টা খিটঘেনি 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 খিট্টা সেই তেনেকৈ ধৰণৰ কৈ দিব বিচাৰিছোঁ খিটঘেনি 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 খিট্টা খিটঘেনি 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 খিট্টা একেধৰণৰ আমি ভংগীমা বহুতকেইটা তাত আমি প্ৰয়োগ কৰিব পাৰোঁ যেনে ধৰক খিটঘেনি 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 খিট্টা খিটঘেনি 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 খিট্টা বা এনেকৈ কৰিব পাৰোঁ খিটঘেনি 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 খিট্টা খিটঘেনি খিটঘেনি কিন্তু আমি মূলটো আমি যেতিয়া বুঢ়ী নাচ বুলি কওঁ তেতিয়া আমাৰ সদায় আমাৰ এই কঁকালত ধৰাটোহে আমাৰ প্ৰকৃততে বুঢ়ী নাচ বুলি কওঁ যেনে ধৰক খিটঘেনি 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 খিট্টা খিটঘেনি 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 খিট্টা গতিকে বেছি দীঘলীয়া নকৰোঁ আগত কোৱাৰ দৰেই আজি ক'ব বিচাৰিছোঁ যদি আপোনালোকে মোৰ বিহু নাচ শিকোৱাটো ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু ধন্যবাদ